Marwang lutar kana tena ram lupa asina selik gele ghene lutar lukolongo megoram paeng bottaru lugor lupangkom Lochinpur modum lokem Bhimpora bangke lokem Doni polo high school lo ing dakor pono opium bulum lupan gepan sunam kabang ko bangkam na kin modung ode kabado alakko ki annam bozirungko merpa potinem yabgo sibge kamna kin modung ada yabgo sibge rope mangga tadge sula gogluk tungai tanesor pegu dok Chandra Singh Sungkrang dok Purnando Dotto adampe bozirungko miduma bulum yabgo sibge bokamna kin modung ode kabado lutek ludope mangga tadge sula gogluk tungai okom mimongsok aipe mertom adjola gomsar adjola aman pane pokaine Subonsiri College lok pokaine abu dusonto norome odo bojirungko miduma gukum suna ai kangkampe lupo lujar ko luka অসমীয়া বন্ধুসকলে মিছিঙক ইটিকি কৰিব নালাগে বা মিছিং বন্ধুসকলে অসমীয়া ইটিকি কৰিব নালাগে গতিকে আমাৰ সেই ভাষা ভাষিক সমস্যাবিলাক আচলতে আমি আগবঢ়াই নিবলৈ হ'লে অসমখন বচাবলৈ হ'লে আমি সেই সমন্বয় মনোভাৱটো সমন্বয় ধাৰাত আমি থাকিব লাগিব নহ'লে আমি উচ্চ মাধ্যমিক বিদ্যালয় উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদায় সভা আৰু অভিভাৱক সন্মিলনখনি দিনজোৰা কাৰ্যসূচীৰে আজি আয়োজন কৰা হয়। আজিৰ এই কাৰ্যসূচী শুভ উদ্বোধন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক মাননীয় শ্ৰীযুত প্ৰফেচৰ কামন ছাৰে। আজিৰ এই কাৰ্যসূচীত নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনোৱা হৈছিলে সোৱণশিৰি মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক তথা অসমৰ বিশিষ্ট কবি তথা সাহিত্যিক মান্যবৰ শ্ৰীযুত দুষ্যন্ত নৰ ডাঙৰীয়াই। তেখেতৰ উপদেশমূলক সাৰুৱা তথা গভীৰ আধ্যাত্মিক বোধসম্পন্ন আৰু নৈতিক জ্ঞান সম্পন্ন বক্তব্যই ছাত্ৰ ছাত্ৰী সমন্বিতে অভিভাৱক অভিভাৱিকা সকলোকে অনুপ্ৰাণিত কৰে। আজিৰ এই কাৰ্যসূচীত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে স্থানীয় ভীমপাৰা সমল কেন্দ্ৰ সমন্বয়ক শ্ৰদ্ধাৰ শ্ৰীযুত ধীৰুমণি শইকীয়া ছাৰ। শইকীয়া ছাৰেও ছাত্ৰ ছাত্ৰীসকলক গভীৰ প্ৰত্যয় আৰু আত্মবিশ্বাসেৰে শৈক্ষিক ক্ষেত্ৰত আগবঢ়াই যাবৰ বাবে তেওঁ উপদেশমূলক বক্তব্য প্ৰদান কৰে। ইয়াৰ পিছতে আজি এই বিদায় সভাৰ লগত সংগতি ৰাখি পৰম্পৰাগতভাৱে প্ৰত্যেকটো শ্ৰেণীৰ পৰা হাতে লিখা আলোচনী উন্মোচন কৰাৰ কাৰ্যসূচী আজিও লগতে সংযোগ কৰা হয়। আজিৰ এই কাৰ্যসূচীত অষ্টমমান শ্ৰেণী, নৱমমান শ্ৰেণী আৰু দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ তিনিখনকৈ হাতে লিখা আলোচনী উন্মোচন কৰা হয়। বিগত বৰ্ষসমূহত ইক' ক্লাবৰ সৌজন্যত আৰু বিদ্যালয়ৰ বিভিন্ন কাৰ্যক্ৰমণিকাসমূহ আজি পত্ৰিকা হিচাপে উন্মোচন কৰা হয়। আজিৰ এই পত্ৰিকা উন্মোচন কাৰ্যসূচীত KBS ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সন্মানীয় প্ৰবক্তা শ্ৰীযুত থানেশ্বৰ পেগু মহোদয় উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক ৰসাল বক্তব্যৰে অনুপ্ৰাণিত কৰে। আৰু আজিৰ এই কাৰ্যসূচীত ৰাণা কামান মহোদয় উপস্থিত থাকি তেওঁ উপদেশমূলক তথা সাৰুৱা বক্তব্যই ছাত্ৰ ছাত্ৰী সমন্বিতে সকলোকে শিক্ষক তথা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক অভিভাৱিকা সমন্বিতে আগবাঢ়ি যাবলৈ সাৰুৱা মন্তব্য প্ৰদান কৰে। আজিৰ এই দিনজোৰা কাৰ্যসূচীত কৰোণাকেন্দ্ৰিক পৰিৱেশ পৰিস্থিতিৰ সাপেক্ষে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী তথা অভিভাৱক অভিভাৱিকা উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ক্ষেত্ৰত তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যবোৰ সম্পৰ্কে সজাগ সচেতন হোৱাৰ লগতে আজিৰ এই কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীসকলক সক্ৰিয় সহযোগিতাৰে শৈক্ষিক ক্ষেত্ৰত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত জনোৱা হয়। আৰু লগতে বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলক কৃতজ্ঞতা পত্ৰ আৰু ছাত্ৰ ছাত্ৰীসকলেও শিক্ষকসকললৈ ধন্যবাদ তথা অভিনন্দন পত্ৰৰে আজিৰ এই কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰা হয়। ধন্যবাদ।